Welcome back to my YouTube channel. স্বাগতম জানাইছো আজি ভিডিওটো নতুন ভিডিও আহি আছে তো ভিডিওটো চাই থাকক কেনেকুৱা হয় আজি ইমান টিকা বেটা ৰ'দ দিছে বহুত গৰম দিছে বহুত একেবাৰে মানে ক'ব নালাগে বহুত একেবাৰে মুখ চুখ একেবাৰে কিবা লাগিছে একেবাৰে মানে কিমান মানে একেবাৰে গল চল কিবা লাগিছে মথা চথা একেবাৰে মানে দাই চাই একেবাৰে কিবা লাগি দাই চাই একেবাৰে মানে ভাল লগা চাচোন চা কিমান একেবাৰে একেবাৰে থাকিব ঘৰত হয় ইমান ৰ'দ দিছে আজি ৰ'দ দিছে তুলি একেবাৰে কিবা লাগি গৈছে একেবাৰে ইমান গৰম লাগিব বুলি মই ভাবাই নাছিলো গৰম তামাম গৰম আজি বহুত গৰম ওলাই আহিলোঁ পুখুৰীটো আমাৰ পুখুৰীটো মাছ চাছ দিয়া নাই বাৰু মাছ চাছ বেছিকৈ দিয়া নাছিলোঁ বেছিকৈ মানে অলপ ধৰ 5 কেজি 6 কেজিমান এনেকৈ দিয়া পৰিছিল এতিয়া মাছটো মাৰা মানে ডাঙৰ হ'লে মাৰিম আৰু গৰমতো মাছবোৰ মৰিয়ে যায় নেকি তাকে চিন্তা কৰি আছোঁ মাছটো এতিয়া এনেকৈ গৰম দিছে মাছ মৰিলে অলপ বেয়া লগা তো এইটোৱে আমাৰ পুখুৰীটো ফালে আহিলোঁ এতিয়া গৰমটো থাকিব পৰা নাই একেবাৰে যোৱাকালি একেবাৰে মানে ইমান ৰ'দ দিয়াৰ ফলতে মানে ইমান বেয়া পানী নোহোৱা হৈ গৈছে একেবাৰে আজি ৰ'দ দিয়াৰ লগে লগে ইমান টিকা ফটা ৰ'দ দিছে নহয় একেবাৰে শুকাই গৈছে পানী নোহোৱা নাইকিয়া হৈ গৈছে চাওক কিমান পানী নোহোৱা হৈ গৈছে যদি এনেকৈ ৰ'দ দি থাকে তেতিয়া পানী নোহোৱা হৈ যাব তেতিয়া খেতি বহুত বেয়া হ'ব বহুত তেতিয়াহ'লে ভিডিঅ'টো আজি ইমানলৈ আছিলে ভিডিঅ'টো যদি নতুনকৈ কোনোবাই চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ